আমাৰ ঘৰখনৰ অৱস্থা চাওকচোন, একেবাৰে মানে জহি খহি অৱস্থা নাইকিয়া হৈ গৈছে। তাকে আৰু আজি মাৰ লগত মিলি পেলাই জোৰা টাপলি মাৰিবলৈ বুলি লৈছোঁ। এতিয়া কিছুমান মানুহে ক'ব যে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই নাই কৰা নেকি বুলি। আমাৰ নিচিনা মানুহেনো ক'ত চৰকাৰী ঘৰ পায়, ধনী মানুহে পায় বুলি ক'ব লাগিব। কেইবাবাৰো চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰা হ'ল দেই, কিন্তু আজিলৈকে চোন নাপালোঁ। সেইটো কাৰণে আৰু আজি মাৰ লগত এয়া ঘৰটো মানে জোৰা টাপলি মাৰিবলৈ বুলি লৈছোঁ। ঘৰৰ খুঁটাকেইটা আকৌ গোটেইকেইটা পচি থাকিলে, সেইটো কাৰণে এয়া দেখিছে নহয় নতুনকৈ খুঁটা এটা পুতিলোঁ, তাকে মানে তাৰপিছত মানে টানি পেলাই বেৰখন বান্ধো বুলি লৈছোঁ। মানে আচলতে গোটেই বেৰখনে ভাগি গ'ল, খুঁটাটোতো ভাগিলেই, তেনেকৈ আৰু বান্ধি চাওঁ বুলি লৈছোঁ, কি হয় নাজানো আৰু এইফালে ৰছী দেখিছে নহয়, ৰছীডাল মই ভালদৰে উলিয়াই লৈছোঁ। আৰু এয়া দেখিছে নহয় খুঁটাটো, তাতে মানে এতিয়া বেৰখন টানি পেলাই মানে বান্ধি চাম বুলি ভাবিছোঁ। আৰু এইফালে মই বান্ধিবলৈ বুলি লৈছিলোঁহে, তেতিয়া আকৌ মায়ে ক'লে নহয় মই বান্ধিলে মই আকৌ বেছি জোৰকৈ মানে বান্ধিব নাজানিম যে, সেইটো কাৰণে মায়ে ক'লে যে মই বান্ধোগৈ, তই পিছফালে বুলি। মানে বেৰৰ পাছফালে আমাৰ মায়ে আছে দেই, তাকে এয়া ৰছী চছী থৈ পেলাই পিছফালে যাবলৈ বুলি আহিলোঁ। আৰু এয়া দেখিছে নহয় ঘৰৰ পাছফালে কি অৱস্থা হৈ আছে, একেবাৰে মানে জহি খহি বেৰখন অৱস্থা নাইকিয়া হৈ আছে। মুচিলেও মানে মাটিখিনি এৰি এৰি যায়, ইমান পচা বেৰখনতনো মুচিলে কেনেকৈ মাটিখিনি লাগি থাকিব নহয় জানো। তাকে আৰু এয়া আজি বান্ধিবলৈ বুলি লৈছোঁ। আৰু মই এইফালে পিছফালৰ পৰা মানে বেৰখন ঠেলি দিছোঁ, আৰু মায়ে গ'ল ভিতৰলৈ, মানে আগফালে গ'ল, আৰু মায়ে এতিয়া বান্ধিব। মই মানে এইফালে দেখিছে নহয় মই ঠেলি দিছোঁ, বেৰখন ঠেলিছোঁ, মানে জোৰ আছে মানে ঠেলিছোঁ, কিন্তু বেৰখন চোন আগলৈ নাযায়। ইমান পচা বেৰখননো কেনেকৈ আগলৈ যাব নহয় জানো। তেনেকৈ আৰু দেখিছে নহয় এফালে বান্ধিবলৈ বুলি ল'লোঁ, এনেকৈ অকণমান ঠেলি পেলাই, তাৰপাছত তলৰ ফালে বন্ধা হৈ গ'ল। তাৰপাছতে মানে ইয়াৰ ওপৰৰ ফালে দেখিছে নহয় ৰছীডাল, এনেকৈ মানে ওপৰৰ ফালে বান্ধিবলৈ বুলি লৈছোঁ। ইয়াত বাৰু খুঁটাটো পুতি পেলাই ধুনীয়াকৈ বান্ধি দিলোঁ, কিন্তু এইডোখৰ চাওকচোন গোটেই বেৰডোখৰ মানে পচিয়ে থাকিলে। আৰু এতিয়া মানে এইডোখৰ কি কৰা যায় বুলি তাকে চাই আছোঁ। তাৰপাছতে মায়ে ক'লে যে আৰু এটা খুঁটা পুতি দিয়া যাওক বুলি। তাৰপাছতে এয়া দেখিছে নহয় মই খুঁটা বিচাৰিবলৈ বুলি আহিলোঁ। আৰু আমাৰ ঘৰৰ ইয়াতে মানে খুঁটা কিবা কিবি বাঁহ চাহবিলাক পৰি আছে, তাৰ পৰা এয়া দেখিছে নহয় কাঠ এডাল তুলি ল'লোঁ, এডালকে লৈ আহিলোঁ। আৰু এইফালে দেখিছে নহয় কাঠডাল ধুনীয়াকৈ পুতিও লোৱা হ'ল। আৰু এইফালে মায়ে কাম লাগি আছে, মানে কাঠডাল পুতাৰ পাছতে এয়া দেখিছে নহয় মাটিখিনি দি আছে, আৰু মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। চাওকচোন বেৰডোখৰ মানে ইমান পিছলৈ গ'লগৈ নহয়, ঘৰটো মানে গোটেইডোখৰ পচিয়ে থাকিলে, আৰু সেইটো কাৰণে পিছফালে গ'লগৈ। আৰু এইফালে এবাৰ দেখাই দিছোঁ, ইয়াত এডাল বাঁহ পুতা হ'ল, আৰু ইয়াতে মানে এডাল কাঠ আৰু খুঁটা বনাই দিয়া হ'ল। আৰু একেবাৰে শেষত মানে জেগাডোখৰ এনেকুৱা হৈ গ'ল দেই, এতিয়া মানে এইডোখৰ মুচিলে মানে থাকিব চাগে, কি হয় নাজানো, আৰু মুচি চাব লাগিব কেনেকুৱানো কি হয়। আৰু তাৰ পাছতে আকৌ মই আহিলোঁ ইয়ালৈ বুলি দেই, মানে ইয়াতে আমাৰ বাঁহ চাহবিলাক পৰি আছে বুলি কৈছিলোঁ যে, তাতে মানে খুঁটা কেইটামান বিচাৰিবলৈ বুলি আহিলোঁ মই। মানে কিবা এটা কৰিম আৰু মই, আপোনালোকে ভিডিঅ'টো চাই থাকক তেতিয়া গম পাই যাব। এয়া বাচি মেলি দুটামান খুঁটা উলিয়াই ল'লোঁ। তাৰ পাছতে এয়া দেখিছে নহয় পথাৰৰ মাজত মই মানে খুঁটাকেইটা পুতিলোঁ দেই, সেইখিনি ভিডিঅ' কৰাই নহ'ল, যিহেতু ভিডিঅ' কৰি থাকিবলৈও মানুহ লাগিব নহয় জানো। সেইটো কাৰণে এয়া একেবাৰে শেষতহে ভিডিঅ'টো বনাইছোঁ বুলি ক'ব লাগিব। এয়া খুঁটা চুটা মানে গাঁত চাত খান্দিলোঁ, আৰু খুঁটাটো পুতা নাই। এয়া মানে কাপোৰ মেলিবৰ কাৰণে ৰছী বান্ধিছোঁ দেই, মানে বেছিকৈ কাপোৰ ধুলে যে মেলিবলৈ জেগা নাইকিয়া হৈ যায়। আৰু ঘৰৰ পাছফালে আছে বাৰু, তাত মানে আজিকালি ছাঁ পৰে দেই, মানে ৰ'দ নপৰেই। সেইটো কাৰণে এয়া দেখিছে নহয় পথাৰৰ মাজত ঘৰৰ আগফালে, মানে ইয়াত মানে গোটেই দিনটো একেবাৰে গধূলিলৈকে ৰ'দ পৰি থাকে। সেইটো কাৰণে মানে ইয়াতে দাং এডাল পুতা যাওক বুলি ইয়াত পুতিবলৈ বুলি আহিলোঁ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।